ফ্ৰেংকেনষ্টাইন মেৰী শেলীৰ এইখন গথিক উপন্যাসক বহুতেই বিশ্বৰ প্ৰথমখন সায়েন্স ফিকশন উপন্যাস বুলি কয় 1818 চনত প্ৰকাশিত এইখন উপন্যাসৰ প্ৰভাৱ বিভিন্ন সিনেমা টিভি সিৰিজ সাহিত্য আৰু বিভিন্ন মাধ্যমত এতিয়াও দেখিবলৈ পোৱা যায় গতিকে আহক ফ্ৰেংকেনষ্টাইনৰ কাহিনীটো মই আপোনালোকক আজি অসমীয়াত কওঁ কেপ্টেইন ৰবাৰ্ট ৱাল্টন নামৰ এজন ব্ৰিটিছ নাবিকে উত্তৰ মেৰুলৈ এটা বৈজ্ঞানিক অভিযান আৰম্ভ কৰিলে এই অভিযানটোত গৈ থাকোতে তেওঁ নিজৰ ভনীয়েকলৈ কিছুমান চিঠি লিখিছিলে এই চিঠিবিলাকৰ মাজেদিয়ে এই উপন্যাসখনৰ কাহিনীটো আৰম্ভ হয় উত্তৰ মেৰুলৈ গৈ থাকোতে কেপ্টেইন ৱাল্টনৰ জাহাজখন বৰফৰ মাজত আবদ্ধ হৈ পৰিছিল আৰু তেতিয়াই কেপ্টেইন ৱাল্টন আৰু তেওঁৰ জাহাজৰ কৰ্মীখিনিয়ে দূৰত এটা প্ৰকাণ্ড মানুহৰ দৰে জীৱক কুকুৰে টনা স্লেজ গাড়ী এখনেদি বৰফৰ ওপৰেদি গৈ থকা দেখিবলৈ পাইছিল আৰু তাৰ পিছদিনা এখন ভাঙি থকা স্লেজ গাড়ীৰ পৰা তেওঁলোকে এজন নিশকটীয়া আৰু ঠাণ্ডাত থৰঙা লগা মানুহক উদ্ধাৰ কৰিছিলে সেই মানুহজনৰ নাম আছিল ভিক্টৰ ফ্ৰেংকেনষ্টাইন ভিক্টৰ ফ্ৰেংকেনষ্টাইনে তেওঁলোকক ক'লে যে সেই মানুহৰ দৰে দানৱটোকেই তেওঁ অনুসৰণ কৰি আছিল কেইদিনমানৰ পিছত কিছু পৰিমাণে সুস্থ হোৱাৰ পিছত তেওঁ কেপ্টেইন ৱাল্টনক নিজৰ জীৱনৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে ভিক্টৰ ফ্ৰেংকেনষ্টাইনৰ ঘৰ আছিল ছুইজাৰলেণ্ডৰ জেনেভাত তেওঁৰ দেউতাকৰ নাম আছিল এলফন্স ফ্ৰেংকেনষ্টাইন মাকৰ নাম আছিল কেৰলিন ফ্ৰেংকেনষ্টাইন আৰু তেওঁৰ দুজন ভায়েক আছিল ক্ৰমে আৰ্নেষ্ট আৰু উইলিয়াম তেওঁৰ একমাত্ৰ বন্ধুজনৰ নাম আছিল হেনৰি ক্লাৰ্ভাল ভিক্টৰৰ মাক দেউতাকে এলিজাবেথ লাভেঞ্জা নামৰ এজনী ছোৱালীক সৰুতেই তুলি লৈছিলে তেওঁলোকে এলিজাবেথক সৰুৰে পৰা নিজৰ ছোৱালীৰ নিচিনাকৈ ডাঙৰ দীঘল কৰিছিলে ভিক্টৰৰ মাক দেউতাকে এলিজাবেথৰ লগত সৰুতেই ভিক্টৰৰ বিয়া ঠিক কৰি থৈছিলে ভিক্টৰে সৰু কালৰে পৰাই প্ৰকৃতি আৰু বিজ্ঞান বহুত ভাল পাইছিলে এডাল গছত এবাৰ বজ্ৰপাত পৰা দেখি তেওঁ 15 বছৰ বয়সৰ পৰাই বৈদ্যুতিক শক্তিৰ ওপৰত পঢ়া-শুনা আৰম্ভ কৰিছিলে মাক ঢুকুৱাৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ জাৰ্মানীৰ ইংগলষ্টাড ইউনিভাৰ্চিটিলৈ গ'ল জাৰ্মানীত যেতিয়া তেওঁ পঢ়ি আছিল তেতিয়া তেওঁ মানুহৰ জীৱন আৰু মৃত্যুৰ মাজত থকা বৈজ্ঞানিক ৰহস্যক লৈ আকৰ্ষিত হৈ পৰিছিল তেওঁ নিজৰ লগ সংগ পৰিয়াল সকলো বাদ দি মানৱ শৰীৰ আৰু ৰসায়ন বিজ্ঞানৰ অধ্যয়নত লাগি গ'ল কিন্তু তেওঁৰ অধ্যয়নে লাহে লাহে এটা বেয়া পথ ল'লে তেওঁ কবৰস্থানৰ মৃতদেহবিলাকৰ ওপৰত গৱেষণা আৰম্ভ কৰিলে কবৰস্থানৰ পৰা তেওঁ মৃতদেহবিলাকৰ শৰীৰৰ টুকুৰা চুৰ কৰি আনিবলৈ ধৰিলে আৰু সেই টুকুৰাবিলাক জোৰা দি তেওঁ এটা প্ৰকাণ্ড মানুহৰ দৰে জীৱৰ শৰীৰ সৃষ্টি কৰিলে সেই জীৱটোৰ শৰীৰটোক জীৱন দিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছিল এৰাতি তেওঁ সেই শৰীৰটোক জীৱন দান দিবলৈ সক্ষম হ'ল কিন্তু যেতিয়াই ভিক্টৰে সেই প্ৰকাণ্ড মানুহৰ নিচিনা দানৱটোক জীয়াই উঠা দেখা পালে তেওঁ তেতিয়া ভয় ঘিন আৰু অনুশোচনাত সেই জীৱটোক অকলশৰে এৰি থৈ পলাই গুচি গ'ল আৰু জীৱটোৱেও চকু মেলি একো বুজি নোপোৱাত ওচৰতে থকা জংঘলখনলৈ পলাই গুচি গ'ল ইয়াৰ পিছৰ দিনকেইটা ভিক্টৰে বেমাৰৰ মাজত পাৰ কৰিবলৈ ধৰিলে এদিন হঠাৎ ভিক্টৰে এখন চিঠিত গম পালে যে তেওঁৰ ভায়েক উইলিয়ামক কোনোবাই হত্যা কৰিছে খবৰটো পোৱাৰ লগে লগে ভিক্টৰ জেনেভালৈ ৰাওনা হ'ল ভিক্টৰ যেতিয়া ঘৰৰ ওচৰ পাইছিলেগৈ তেতিয়া বতৰ বহুত বেয়া হৈ আহিছিল তেওঁ ধুমুহা আৰু বজ্ৰপাতৰ মাজত দূৰত সেই দানৱটোক দেখা পালে তেওঁ সেই দানৱটোক দেখা পাই বুজিব পাৰিলে যে উইলিয়ামক নিশ্চয় সেই দানৱটোৱে হত্যা কৰিছে কিন্তু তেওঁ ঘৰ গৈ গম পালে যে উইলিয়ামৰ হত্যাকাণ্ডৰ বাবে তেওঁলোকৰ ঘৰত কাম কৰা ছোৱালী জাষ্টিনক কৰায়ত্ব কৰা হৈছে তেওঁ সকলোকে জাষ্টিন নিৰ্দোষী বুলি বুজাবলৈ চেষ্টা কৰিলে কিন্তু কোনেও বিশ্বাস নকৰিব বুলি তেওঁ সেই দানৱটোৰ কথা কাকো কোৱা নাছিল আদালতে জাষ্টিনক মৃত্যুদণ্ডৰ শাস্তি দিলে আৰু ভিক্টৰে একো কৰিব নোৱাৰিলে এদিন ভিক্টৰে অনুশোচনা আৰু মনৰ দুখ পাতলাবৰ কাৰণে ফুৰিবলৈ ওলাই গ'ল তেওঁ এটা পাহাৰৰ ওপৰত বহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থাকোতে হঠাৎ সেই দানৱটো আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল ক'বলগীয়া কথাখিনি নুশুনিলে ভিক্টৰক হত্যা কৰিব বুলি কৈ দানৱটোৱে নিজৰ লগত ঘটা ঘটনাখিনি ক'বলৈ আৰম্ভ কৰিলে দানৱটোৱে প্ৰথম চকু মেলি একো উৱাদিহ পোৱা নাছিল সি দিন ৰাতি ভোক পিয়াহ ঠাণ্ডা গৰম একো বুজি পোৱা নাছিল সি যেতিয়া জংঘলখনলৈ পলাই গুচি গ'ল তাত সি গছৰ গুটি খাবলৈ শিকিলে যেতিয়া খৰিকটীয়া আৰু চিকাৰী আহি জংঘলত জুই জ্বলাই থৈ গৈছিল তেতিয়া সি সেই জুই ব্যৱহাৰ কৰিবলৈ শিকিলে যেতিয়াই দানৱটোৱে মানুহক লগ পাইছিল মানুহবিলাকে হয়তো ভয়তে পলাইছিল নহলে তাক আক্ৰমণ কৰি খেদি পঠাইছিল এদিন দানৱটোৱে এটা সৰু পজা বিচাৰি পালে সেই পজাটোৰ কাষতেই এটা সৰু কোঠালি আছিল যিটো কোঠালিত সি বাস কৰিবলৈ আৰম্ভ কৰিলে সেই পজাটোত ডেলেইসি উপাধিৰ এটা পৰিয়ালে বাস কৰিছিল ডেলেইসি পৰিয়ালটোত ফিলিক্স নামৰ এজন ডেকা ল'ৰা তেওঁৰ ভনীয়েক এগাথা আৰু তেওঁলোকৰ অন্ধ দেউতাক বুঢ়া ডেলেইসি আছিল তেওঁলোকে গম পোৱা নাছিল যে তেওঁলোকৰ পজাটোৰ কাষতেই লাগি থকা সেই সৰু কোঠালিটোত দানৱটোৱে বাস কৰি আছে সেই সৰু পজাটো আৰু কোঠালিটোৰ মাজত যিখন বেৰ আছিল সেই বেৰখনত এটা সৰু ফাঁক আছিল আৰু সেই ফাঁকটো দি পেলাই সেই দানৱটোৱে মনে মনে সদায় সেই পৰিয়ালটোক লক্ষ্য কৰিবলৈ ধৰিলে পৰিয়ালটোৰ ইজনৰ সিজনৰ প্ৰতি থকা মৰমখিনি দেখি সেই দানৱটোৰ পৰিয়ালটোৰ এটা অংশ হ'বলৈ মন গৈছিল
বেৰখনৰ ফাঁকটোৱেদি পৰিয়ালটোক সদায় চাই চাই দানৱটোৱে ভাষাৰ ব্যৱহাৰ শিকিবলৈ ধৰিলে। সি লাহে লাহে গম পালে যে পৰিয়ালটো বহুত দুখীয়া আছিলে। গতিকে সি প্ৰায়ে কাষৰ জংঘলখনলৈ গৈ পেলাই গছ-গছনিবোৰ ভাঙি তাৰ পৰা খৰি উলিয়াই মনে মনে সেই খৰিবোৰ আনি ঘৰটোৰ সন্মুখত থৈ গৈছিলে। এদিন ডেলেইচিহঁতৰ ঘৰত চেফি নামৰ এজনী আৰবীয় ছোৱালী আহি উপস্থিত হ'ল। চেফি ফিলিক্সৰ হ'বলগীয়া পত্নী আছিলে। আৰবীয় হোৱাৰ বাবে চেফিয়ে ফিলিক্সহঁতৰ ভাষাটো বৰ বেছি ভালকৈ বুজি নাপাইছিলে। সেইকাৰণে তেওঁ বুঢ়া ডেলেইচিৰ ওচৰত সাহিত্য, গণিত আৰু বুৰঞ্জী শিকিবলৈ আৰম্ভ কৰিলে। বেৰখনৰ ফাঁকটোৱেদি মনে মনে চাই চাই চেফিৰ লগতে দানৱটোৱেও ভাষা, সাহিত্য, বুৰঞ্জী, গণিত, মানৱ সভ্যতা এইবিলাকৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰিলে। ভিক্টৰৰ ওচৰৰ পৰা পলাই আহোঁতে দানৱটোৰ গাত যি কাপোৰ পিন্ধোৱা হৈ আছিলে সেই কাপোৰখিনিৰ মাজত ভিক্টৰৰ কিছুমান নথি পত্ৰ দানৱটোৱে বিচাৰি পাইছিলে। আৰু এতিয়াতো লাহে লাহে দানৱটোৱে পঢ়া শুনা শিকিবলৈ লৈছিলে। গতিকে সি সেই নথি পত্ৰখিনি পঢ়ি চালে। তাত তেওঁ ভিক্টৰৰ নাম আৰু ঠিকনাৰ লগতে ভিক্টৰে কেনেকৈ সেই দানৱটোক সৃষ্টি কৰিছিলে সেই বস্তুবিলাক বুজিবলৈ আৰম্ভ কৰিলে। তাক ইমান কুৎসিত ৰূপত বনাই পেলাই অকলশৰীয়া কৰি পেলাই এৰি থৈ যোৱাৰ কাৰণে দানৱটোৰ ভিক্টৰৰ ওপৰত এটা প্ৰচণ্ড খং উঠিলে। কিন্তু বৰ্তমান দানৱটোৰ মনত এটা বেলেগ কথা চলি আছিল। সি সেই ডেলেইচি পৰিয়ালটোৰ এটা অংশ হ'বলৈ বিচাৰি আছিলে। যিহেতু বুঢ়া ডেলেইচি অন্ধ আছিলে, তেওঁ দানৱটোক দেখি ভয় খাই পলোৱাৰ কোনো প্ৰশ্নই নাছিলে। সেইকাৰণে দানৱটোৱে প্ৰথম বুঢ়া ডেলেইচিক লগ কৰিবলৈ পৰিকল্পনা কৰিলে। এদিন ফিলিক্সত নথকাৰ সুযোগ লৈ দানৱটোৱে বুঢ়া ডেলেইচিক গৈ লগ কৰিলে। দানৱটোৱে নিজকে এটা বাটৰুৱা বুলি পেলাই পৰিচয় দিলে আৰু বুঢ়া ডেলেইচিৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। কিন্তু সেইখিনি সময়তেই ফিলিক্সত আহি ঘৰত উপস্থিত হ'লহি। যেতিয়া এগেথা, চেফি আৰু ফিলিক্সে দানৱটোক দেখিলে তেতিয়া তেওঁলোকে ভয়তে তত হেৰুৱালে আৰু ফিলিক্সে দানৱটোক মৰিয়াই ঘৰৰ পৰা খেদি পঠালে। দানৱটোৱে ইচ্ছা কৰা হ'লে ফিলিক্সক মাৰি পেলাব পাৰিলেহেঁতেন। কিন্তু দানৱটোৰ পৰিয়ালটোৰ অংশ হোৱাৰ ইমানেই বেছি মন আছিলে যে সি পিছদিনাখন চেষ্টা কৰিবৰ বাবে আকৌ এবাৰ ডেলেইচিহঁতৰ ঘৰত আহি উপস্থিত হ'ল। কিন্তু সি আহি দেখা পালে যে ডেলেইচিহঁতে নিজৰ ঘৰ এৰি থৈ গুচি গ'ল। আকৌ এবাৰ মানুহৰ পৰা প্ৰত্যাখ্যান পাই দানৱটো খঙত জ্বলি পকি উঠিল। সি ডেলেইচিহঁতৰ ঘৰটো জ্বলাই দিলে আৰু ভিক্টৰক লগ কৰিবৰ কাৰণে জেনেভালৈ ৰাওনা হ'ল। জেনেভালৈ গৈ থাকোঁতে দানৱটোৱে এজনী ছোৱালীক নদীৰ পানীত পৰি ডুব যোৱা দেখা পালে। সি পানীত জঁপিয়াই ছোৱালীজনীক বচাই লৈ আহিলে। কিন্তু যেতিয়া এজন মানুহে সেই অচেতন ছোৱালীজনীৰ ওচৰত দানৱটোক দেখা পালে, দানৱটোৱে সেই ছোৱালীজনীক অপকাৰ কৰিবলৈ বিচাৰিছে বুলি পেলাই দানৱটোৰ ফালে গুলিয়াই দিলে। উপকাৰ কৰাৰ পিছতো এনেকুৱা ব্যৱহাৰ পোৱাৰ কাৰণে দানৱটোৰ মানুহৰ ওপৰত খং আৰু ঘিণ আৰু বাঢ়ি যাবলৈ ধৰিলে। দানৱটো যেতিয়া গৈ জেনেভা পালেগৈ তেতিয়া এটা সৰু ল'ৰাই দানৱটোক দেখা পাই পলাবলৈ চেষ্টা কৰিছিলে। দানৱটোৱে থাপ মাৰি ল'ৰাটোৰ হাতত ধৰিলে আৰু তাৰ পৰা গম পালে যে সি ভিক্টৰৰ ভায়েক। প্ৰতিশোধ ল'বৰ কাৰণে সি উইলিয়ামক ডিঙি চেপি হত্যা কৰিলে। এই কথাখিনি কৈ দানৱটোৱে দাবী কৰিলে যে ভিক্টৰে এজনী মাইকী দানৱ বনাই দিব লাগিব। দানৱটোৱে জানিছিলে যে মানৱ সভ্যতাৰ মাজত তাৰ কোনো স্থান নাই। গতিকে সি সেই দানৱজনীকেই নিজৰ লগৰী কৰি ল'ব আৰু মানুহৰ মাজৰ পৰা আঁতৰলৈ গুচি গৈ দুইটা অকলশৰে একেলগে বাস কৰিব। মন নথকা স্বত্তেও ভিক্টৰে সেই দাবীটো মানি ল'বলৈ বাধ্য হ'ল। দানৱটোৱে ক'লে যে সি ভিক্টৰৰ কামৰ ওপৰত চকু ৰাখিব আৰু যেতিয়াই কামখিনি শেষ হ'ব দানৱটো নিজে নিজে গৈ ভিক্টৰৰ ওচৰত উপস্থিত হ'বগৈ। ইফালে ভিক্টৰ যেতিয়া আহি ঘৰ পালেহি তেওঁৰ দেউতাকে ভিক্টৰক সুধিবলৈ ধৰিলে যে এলিজাবেথৰ লগত তেওঁ বিয়াত কেতিয়া বহিব। ভিক্টৰে দেউতাকক ক'লে যে তেওঁৰ ইংলেণ্ডত অলপ কাম আছে, সেই কামখিনি 2 বছৰৰ ভিতৰত শেষ কৰি তেওঁ আহি এলিজাবেথৰ লগত বিয়াত বহিব। ভিক্টৰে তেওঁৰ নলে গলে লগা বন্ধু হেনৰি ক্লাৰভালৰ লগত ইংলেণ্ডলৈ যাত্ৰা আৰম্ভ কৰিলে। কিন্তু তেওঁ কৰিবলগীয়া কামখিনি পিছুৱাই আছিলে। ক্লাৰভালৰ লগত তেওঁ গোটেই ইউৰোপত ফুৰিবলৈ আৰম্ভ কৰিলে। এসময়ত তেওঁ গৈ ইংলেণ্ড পালেগৈ। তেওঁৰ যিখিনি কথা নতুনকৈ শিকিবলগীয়া আছিলে সেইখিনি তেওঁ শিকি ল'লে আৰু যিখিনি সঁজুলি তেওঁৰ প্ৰয়োজন আছিলে সেইখিনি তেওঁ যোগাৰ কৰি ল'লে। তাৰপিছত তেওঁ ক্লাৰভালক বিদায় দি স্কটলেণ্ডৰ এটা সৰু দ্বীপলৈ গুচি গ'ল। সেই দ্বীপটোত তেওঁ এটা সৰু ঘৰ ভাড়াত ল'লে। ঘৰটোৰ ওচৰত থকা কবৰস্থানখনৰ পৰা তেওঁ লাহে লাহে মৃতদেহ চুৰ কৰিবলৈ আৰম্ভ কৰিলে। সেই মৃতদেহবোৰৰ শৰীৰৰ টুকুৰাবোৰ জোৰা দি তেওঁ নতুনকৈ আৰু এজনী দানৱ সৃষ্টি কৰাৰ কামত লাগি গ'ল। কিন্তু এইবাৰ তেওঁ কামখিনিত কোনো উৎসাহ নাছিলে। তেওঁ কামখিনি কৰি ঘিণ কৰিছিলে। কিন্তু তেওঁ অনুভৱ কৰিছিলে যে দানৱটোৱে তেওঁৰ ওপৰত চকু ৰাখি আছে। কেইবামাহৰো পিছত দানৱজনীৰ শৰীৰটো বনোৱাৰ কামটো শেষ হৈছিলেহি। এতিয়া মাত্ৰ দানৱজনীক জীৱন দিবলৈহে বাকী আছিলে। ভিক্টৰে দেখা পালে যে খিৰিকীৰ বাহিৰৰ পৰা দানৱটোৱে ভিক্টৰক লক্ষ্য কৰি আছে। সেইখিনি সময়তেই ভিক্টৰক বহুত চিন্তাই আগুৰি ধৰিলে। ভিক্টৰৰ আৰু এটা দানৱ মানুহৰ মাজলৈ আনিবলৈ মন নাছিলে। যদি কেনেবাকৈ দানৱজনীয়ে দানৱটোক পচন্দ নকৰে তেতিয়া কি হ'ব? আৰু যদি দানৱজনীয়ে মানুহৰ মাজত আহিবলৈ চেষ্টা কৰে?
বা দুইটাই যদি একেলগে গৈ কেনেবাকে ল'ৰা ছোৱালী জন্ম দিয়ে তেতিয়া কি হ'ব এইবিলাক চিন্তাই ভিক্টৰক অশান্তি কৰিবলৈ ধৰিলে আৰু সেই দানৱটোৰ সন্মুখতেই সি দানৱজনীৰ শৰীৰটো টুকুৰা টুকুৰি কৰি ছিঙি পেলালে দানৱটোৱে খঙতে চিঞৰি উঠিলে আৰু ভিক্টৰক ক'লে যে ইয়াৰ প্ৰতিশোধ সি ভিক্টৰৰ ওপৰত ল'ব সি ক'লে যে যিদিনাই ভিক্টৰে বিয়া পাতিব সেই ৰাতি দানৱটো আহি ভিক্টৰৰ ওচৰত উপস্থিত হ'বহি ভিক্টৰে দানৱজনীৰ শৰীৰৰ টুকুৰাবোৰ গোটাই এখন নাওত উঠালে নদীৰ মাজত ভিক্টৰে টুকুৰাখিনি পেলাই দিলে আৰু নাওতেই তেওঁ টোপনি গ'ল যেতিয়া তেওঁ পিছদিনা সাৰ পালে তেতিয়া তেওঁৰ নাওখন গৈ আয়াৰলেণ্ড দেশৰ এটা পাৰত লাগিলগৈ তেওঁৰ নাওৰ পৰা নামাৰ লগে লগেই পুলিচে তেওঁক আটক কৰিলে আটক কৰাৰ কাৰণটো হ'ল তাৰ আগদিনাখন সেইটুকুৰ জেগাত এটা হত্যাকাণ্ড ঘটিছিলে যেতিয়া ভিক্টৰক মৃতদেহটো দেখুওৱা হ'ল তেতিয়া ভিক্টৰ দুখত ভাঙি পৰিলে সেই মৃতদেহটো ভিক্টৰৰ একমাত্ৰ বন্ধু হেনৰি ক্লাৰভালৰ আছিল ক্লাৰভালৰ মৃতদেহটো দেখাৰ পিছত ভিক্টৰ শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰিলে আয়াৰলেণ্ডৰ জেইল এখনৰ বিচনাত তেওঁ নিজৰ দিনবোৰ পাৰ কৰিবলৈ ধৰিলে কেইবা মাহৰ পিছত যেতিয়া ভিক্টৰ লাহে লাহে সুস্থ হৈ উঠিলে তেতিয়া হত্যাকাৰী হিচাপে কোনো প্ৰমাণ নথকাৰ বাবে জেইলৰ পৰা তেওঁক মুক্তি দিয়া হ'ল ভিক্টৰ ঘৰলৈ উভতি আহিলে আৰু তেওঁ দানৱটোৰ কথাত মন নিদি এলিজাবেথৰ লগত বিয়াত বহিলে বিয়াৰ প্ৰথম ৰাতিটো পাৰ কৰিবৰ কাৰণে দুয়ো এলিজাবেথে পৈতৃক সম্পত্তি হিচাপে পোৱা এটা ঘৰলৈ গ'ল ভিক্টৰ যেতিয়া ঘৰটোৰ ওচৰ পাইছিলগৈ তেতিয়া তেওঁৰ মনলৈ ভয় আকৌ উভতি আহিলে ভিক্টৰে জানিছিলে যে সেই ৰাতি দানৱটোৱে তেওঁক হত্যা কৰিবৰ কাৰণে আহিব গতিকে হাতত এটা বন্দুক লৈ তেওঁৰ ঘৰৰ বাহিৰত পহৰা দিবলৈ আৰম্ভ কৰিলে পহৰা দি থাকোঁতে তেওঁ ঘৰৰ ভিতৰৰ পৰা এটা চিঞৰ শুনা পালে দৌৰাদৌৰিকে তেওঁ ঘৰৰ ভিতৰলৈ আহি দেখা পালে যে দানৱটো এলিজাবেথক হত্যা কৰি খিৰিকীয়েদি জঁপিয়াই পলাইছে ভিক্টৰৰ দেউতাকে যেতিয়া গম পালে যে এলিজাবেথৰ মৃত্যু হৈছে তেতিয়া তেওঁ দুখতে ঢলি পৰিলে আৰু কেইদিনমানৰ পিছতেই তেওঁৰ মৃত্যু হ'ল ভিক্টৰে ভায়েক আৰ্নেষ্টৰ বাহিৰে বাকী সকলোকে হেৰুৱাই দুখত ভাঙি পৰিলে কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিলে যে দানৱটোৰ ওপৰত তেওঁ প্ৰতিশোধ ল'ব আৰু তাক হত্যা কৰিব গোটেই ইউৰোপতে তেওঁ দানৱটোক অনুসৰণ কৰিবলৈ ধৰিলে আৰু এটা সময়ত তেওঁ আহি উত্তৰ মেৰু পালেহি উত্তৰ মেৰুত বৰফ গলি তেওঁৰ স্লেজ গাড়ীখন ফচি গৈছিল আৰু তেতিয়া কেপ্টেইন ৱাল্টনে আহি তেওঁক উদ্ধাৰ কৰিছিলে ভিক্টৰে বুজি পাইছিলে যে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছিলে তেওঁৰ হাতত জীয়াই থাকিবলৈ আৰু বেছি সময় নাছিলে গতিকে তেওঁ কেপ্টেইন ৱাল্টনক দানৱটোক হত্যা কৰিবৰ কাৰণে অনুৰোধ কৰিলে ইয়াৰ কেইদিনমানৰ পিছতেই ভিক্টৰৰ জাহাজখনতেই মৃত্যু হ'ল বৰফ গলাৰ কাৰণে কেপ্টেইন ৱাল্টনৰ জাহাজখনো মুকলি হৈ পৰিছিলে কিন্তু জাহাজখনৰ কৰ্মীসকলৰ ইমান বিপদৰ মাজত আৰু আগলৈ যাবলৈ মন নাছিলে নতুন বন্ধু ভিক্টৰক হেৰুৱাৰ লগতে নিজৰ অভিযানটো অসফল হোৱাৰ বাবে কেপ্টেইন ৱাল্টন আৱেগিক হৈ পৰিছিল কিন্তু তেওঁ ভিক্টৰ ফ্ৰেংকেনষ্টাইনৰ কাহিনীটোৰ পৰা এটা শিক্ষা লাভ কৰিছিলে যে উচ্চাকাংক্ষাৰ নামত নিজৰ লগতে আনৰো জীৱনটো বিপদত পেলোৱাটো কেতিয়াও সমীচীন নহয় এৰাতি নিজৰ সৃষ্টিকৰ্তাৰ মৃতদেহটো শেষবাৰৰ কাৰণে এবাৰ চাবলৈ দানৱটো আহি জাহাজখনত উপস্থিত হ'ল কেপ্টেইন ৱাল্টনে দানৱটোক দেখা পাই সি কৰা অপৰাধবোৰৰ কাৰণে তাক তিৰস্কাৰ কৰিবলৈ আৰম্ভ কৰিলে দানৱটোৱে কেপ্টেইন ৱাল্টনক সকীয়াই দিলে যে তেওঁ কাহিনীটো একপক্ষীয়ভাৱে বিচাৰ কৰিছে কিন্তু লগতে দানৱটোৱে ক'লে যে সি নিজে কৰা অপৰাধবিলাকৰ কাৰণে নিজকে ঘিণ কৰে এতিয়া যিহেতু তাৰ সৃষ্টিকৰ্তাৰো মৃত্যু হ'ল গতিকে দানৱটোৰ আৰু জীয়াই থকাৰ একো অৰ্থ নাই সি নিজৰ জীৱনৰ শেষ কাম হিচাপে এটুকুৰা নিৰ্জন জেগাত গৈ এখন প্ৰকাণ্ড চিতা জ্বলাব আৰু আত্মজাহ দিব কাৰণ তাৰ শৰীৰটো বিচাৰি পায় আৰু কোনেও কেতিয়াও তাৰ নিচিনা আৰু এটা দুৰ্ভগীয়া জীৱক জীয়াই তোলাটো সি নিবিচাৰে কেপ্টেইন ৱাল্টনক এইখিনি কথা কৈ দানৱটোৱে জাহাজখনৰ পৰা জঁপিয়াই দূৰলৈ গুচি গ'ল এইখিনিতে ফ্ৰেংকেনষ্টাইনৰ কাহিনীটো সমাপ্ত হৈছে আশা কৰোঁ আপোনালোকে কাহিনীটো শুনি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব মই আপোনালোকৰ সন্মুখলৈ আৰু নতুন নতুন বেলেগ বেলেগ সোৱাদৰ কাহিনী আনি থাকিম আকৌ লগ পাম ধন্যবাদ